কাৰোবাক ভাল পাবলৈ হ'লে আঁকোৱালি ৰাখিব জানিব লাগিব। সৰু সৰু বিষয়বোৰত যত্ন ল'ব জানিব লাগিব। তেওঁৰ মন ভাল থকা সময়ত, লগত থকা বা নথকা, বেয়া হোৱাৰ প্ৰতি সময়ত লগত থাকিব পাৰিব লাগিব। সৰু ডাঙৰ প্ৰতিটো সময়ত সহায় কৰিব নোৱাৰিলে ছাপোৰ্ট কৰিব পাৰিব লাগিব। কিন্তু ভুল কাম কৰিলে এৰি নিদি তেওঁৰ হাতত টানকৈ ধৰি বেয়াকৈ কয় হ'লেও তেওঁক বেয়া পথৰ পৰা ভাল পথলৈ ঘূৰাই আনিব লাগিব। ৰিলেশ্যনশ্বিপত হয়তো হাজাৰ হাজাৰ মানুহ আছে, কিন্তু সঁচাকৈ ভাল পোৱাৰ সম্পৰ্কত কিমানজন আছে সেইটোহে অনুভৱ কৰিব। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা, তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময়বোৰ।